ৰিয়েলত পোৱা হয়তো এতিয়া গেলিয়ে খাই দিলে হয়। হেল্ল' দোস্ত, এতিয়া আমি ভাত চাত খাই হ'ল, ৰেডি হ'লোঁ। ইয়াৰ পৰা যাম এতিয়া আমি চিলভেটা যাম। চিলভেটাত কি আছে আপোনালোকক দেখাই আছোঁ। এতিয়া মোৰ লগৰটোৰ বাকৰ ঘৰৰ পৰা যাম আৰু ৰাতিও পূজা চালোঁ, চ' টোপনি লাগি আছে। আৰু মই লোকেশ্যনটো চাওঁ, নেটৱৰ্ক নাপায় মানে ইয়াতে বহুত প্ৰব্লেম। ইয়াৰ পৰা চিলভেটা বেছি দূৰ নহয়, 18 কিলোমিটাৰ। 18 কিলো। এয়া চাওক, এইটো প্লেচত আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে দেখা পাব। ব্লগ পাই আছোঁ আপোনালোকক। অঁ মোবাইল দুটা খোলাবে না? অঁ বাই। আৰু আমি এতিয়া বাৰ ঘৰৰ পৰা ওলালোঁ, এতিয়া যাম চিলভেটা। ৰাস্তা বহুত বেয়া, পকা কৰি দিয়া নাই। ৰাতি পূজা চোৱা ঠাইখিনি এইখিনিয়ে, কিন্তু আমি ৰাতি চাইছিলোঁ পূজা, ত' ৰাতি বহুত ভাল লাগিছিলে লাইটৰ পোহৰ। এতিয়া দিনত চাওক, মানে ৰাতি ঠাইবোৰে ভাল লাগে, দিনত মানে ইমান ভাল নালাগে তেনেকুৱা। আৰু চাওক, ইয়াতে কাৰ্বিসকলৰ ফেষ্টিভেলটো হৈছিলে ইয়াতে ৰাতি, কি সুন্দৰ লাগিছে নহয় ৰাতি। এতিয়া চাওক, গেটখন চাওক, আজি ৰাতিটো আৰু আছে, কি হয় বাৰু চোৱা হয়নে নহয় চাই লওঁ। চ' দোস্ত আহি পালোঁ, এয়া পাৰ্কখন আহি পালোঁ। চিলভেটা পিকনিক স্পট এটা আছে, আৰু ইয়াতে ৰখাই লওঁ, ৰাস্তাখন ইয়াতে ৰখাওঁ। টিকেট কাউণ্টাৰ। গাড়ী আছে 90 মিটাৰ দাম। 90 মিটাৰ। এইটোৱে ৱেলকাম টু। কিবা কাটিব লাগিব, গাড়ীখন বা ক'ত পাৰ্ক কৰিম এইখিনিতে থৈ দিব, সুধিব লাগিব। কি সুধিব লাগিব, ইয়াত সোমাবলৈ কি কৰিব লাগিব? টিকেট কাটিব লাগিব। 40 হ'ব দুইজন। আচ্ছা, এই এখন ইয়াতে থৈ যাব পাৰিম নে না ভিতৰত লৈ যাব লাগিব? ভিতৰত ল'লে আপোনাৰ আকৌ এক্সট্ৰা 50 ইনক্লুড হৈ যাব। ইয়াত থ'ব পাৰিম নে নোৱাৰিম? চ' ইয়াতে থৈ দিলোঁ।
ভিতৰত লৈ পেলাই 50ত আৰু লাগে ইয়াতে থৈ দিলে সেইকাৰণে টিকেট কাটিব লাগিব 40 ল'ব এজনত 20 টকা কৰি টিকেটটো কাটিলোঁ দুইটা চ' দোস্ত পাৰ্কখনৰ ভিতৰতো সোমাই আহিলোৱে আপোনালোকক ভালদৰে দেখুৱাই আছোঁ লাহে লাহেকৈ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যোনসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিবচোন মানে আৰু শ্বেয়াৰ কৰি দিব ভিউজটো ইমান কমকৈ যায় আৰু ব্লগ ভিডিঅ' কৰোঁতে বহুত কষ্ট হয় ন আৰু যিয়ে নহওক মই ভিডিঅ' বনাই গৈ থাকিম আপোনালোকে চাই থাকিব যোনসকলে ভাল পায় ন লাইক এটা কৰি দিব এয়া চাওক এয়া হ'ল কাৰ্বি আংলং চিলভেটাৰ ভিউ এইখনে হ'ল কাৰ্বি আংলং চিলভেটাৰ পাৰ্কখনৰ ভিতৰত হয় আৰু দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক এই তললৈ এতিয়া যাম কিবা নহয় এনেকৈ ওলাই আহিব লাগে তললৈ যাওঁ গৰম দিনত খুবেই ভাল লাগিব খুব ঠাণ্ডা জেগা খুব ভালেই লাগিব আৰু এতিয়া যেনিবা মই জেকেট পিন্ধি নাহিলোঁ ঠাণ্ডা লাগিছে চ' ঠাণ্ডাই লাগিছে আৰু এয়া চাওক কি ধুনীয়াকৈ নিজৰা পানী বহি আছে হেল্ল' দোস্ত আৰু আগত যাবলৈ পাৰ্মিশ্যন আছেনে নাই নাজানো বাৰু মই অলপ আগুৱাই যাওঁ বেছি নাযাওঁ মানে আমিতো ইয়াত কি আছে নাজানো চ' সেইকাৰণে ইমান যাবলৈ নোৱাৰোঁ আগলৈ অলপ আগুৱাই যাম বেছি নহয় চাওক ইয়াৰ পৰা আৰু সিপানে যাবলৈ নোৱাৰিম কাৰণ আমি হ'ল অচিনাকি আৰু ইয়াতে কোনো মানুহ নাই চিফ আমি লগৰটো আৰু মই আছোঁ আমি দুজনে আছোঁ আৰু কোনো নাই সেইকাৰণে অলপ ভয় লাগিছে আৰু বেলেগ মানুহ থকা হয় ভাল লাগিলে হয় মানুহ আছে ছাইডত আছে কিন্তু এইখিনিত নাই আৰু এইপিনে ছাইডত আছে 3-4জনমান আছে ফটো উঠিবলৈ ঠাইখিনি খুবেই ভাল আছিলে আৰু আমাৰতো DSLR নাই DSLR থকা হয় ফটো উঠিলোঁ হয় চ' DSLR নাই ফটো উঠাই নাই আৰু
এইবিলাকে আৰু চিলভেটাৰ পিকনিক স্পটৰ ভিউজ সেইবিলাকে আৰু একো নাই এইখিনিয়ে ইয়াতে যদি কাৰোবাৰ যদি ভাল পোৱা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড যদি আছে তেনেহ'লে ইয়াত আহি অলপ বহি এনজয় কৰিব পাৰি ইয়াতে খুবে বহি থকা ঠাইবোৰ আছে ইয়াতে এইয়া চিলভেটা চিলনি চিলভেটা চিলনি Yes, sir. চিলনি আৰু মানুহবিলাকে ইয়াত পিকনিক খাব আহে চাগে নিশ্চয় আমি জাষ্ট ঠাইখিনি চাবলৈ আহিছোঁ আৰু পিকনিক খাবলৈ অহা নাই জানুৱাৰী মাহত বহুত মানুহ হ'ব চাগে ইয়াতে এতিয়া অক্টোবৰ মাহ চলি আছে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ আৰু বেছি দিন নাই আৰু আহি আছে জানুৱাৰী খুবে ঠাইবোৰ ফুৰিবলৈ দিনবোৰ আহি আছে এয়া চাওক আপোনালোকে ইমান ডাঙৰ সাপ দেখিছে নহয় চাওক ভয় লাগিছে তথাপিও লাৰিছোঁ সাপ নহয় একচুৱেলি এয়া বনাই থৈ দিছে তথাপিও মানে ভয় লাগিছে আৰু ৰিয়েলত পোৱা হয়তো এতিয়া গেলিয়ে খাই দিলে হয় ঠিক আছে বাৰু নেক্সট প্লেচ লগ পাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব যোনসকলে নতুনকৈ আহিছে এনেধৰণৰ ভিডিঅ' পাই থাকিব আপোনালোকে